হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। আজি মই বজাৰ গৈ আছোঁ, আমাৰ ইয়াৰ ওচৰৰ বজাৰখন। বহুত বছৰৰ মূৰত গৈ আছোঁ। ভিডিঅ'টো যাওঁ আপোনালোকে সম্পূৰ্ণকৈ চাই ধন্যবাদ। শৰাইঘাট দলং সৰুৰে পৰা এনেকেই থাকিলে, কেতিয়াও ঠিক নহ'ল। ইয়াতকৈ ডেঞ্জাৰ আৰু আহি আছে চাওক। এইখিনিতো আৰু ডেঞ্জাৰ। মোবাইলটো সোমাই লওঁ, আকৌ পাৰ হৈ আহিলোঁ। বা আজিলৈকে ঠিক নহ'ল ৰাস্তাটো দেই সঁচাকৈ। বৰ্তমান এতিয়া আমি চাৰিআলিত আছোঁ। বজাৰ আহি পালোঁ। মাটি দালি নি হা, মাটি দালি তিয়হ তিয়হ কেনেকৈ দিছে? 1 কেজি দি দিয়ক। সৰু সৰু একদম কোমল। দিয়ক 20 টাকা দিয়ক। 1.5 কেজি হয়ে যাবে। নেমু নেমু 4টা দিয়ক। মই চাই লওঁ কোনকেইটা ৰখ আছে। এইটোহে 4টা বুলি কৈছে। আৰু এই মান ধনিয়া কেনেকৈ? মান ধনিয়াটো 3টা দেই, আৰু এটা কেইটা? 4টাত 20 টকা। এই বুঢ়া বুঢ়া হৈছে, কোমলীয়া নালাগে নালাগে দিয়ক। সেইটোৱে লৈ বেছি বুঢ়া 10 টকা 3টা দিয়ক। 10 টকা এটা দিয়ক। মই দি আছোঁ 10 টকা। তাৰপৰা 20 টকা দিয়ক। এইটো 10 টকা। এইটো ভালকৈ নাবান্ধিলে যে ৰুমালখনত বান্ধিব। ব্ৰকলি কিমান? ব্ৰকলি কিমান কেজি? কম নহয়? 30 টকা নহয়। একশো গ্রাম 30 টাকা। 200 গ্রাম দিয়ে 50 টাকা দাও। বজাৰ কৰা হৈ গ'ল, এতিয়া আমি গৈ আছোঁ।
কি হ'ল তোমালোকৰ হা হুলস্থুল কোনে কৰিছে এনেকৈ কোনে চাই তললৈ যা বহি যা হুলস্থুল কোনে কৰিছে হা তুমি কৰিছা হুলস্থুল এফালে চোৱা এটা চকুৰে নেদেখা হৈ গ'লো নেমু ৰস পৰিলে আৰু অকণ বস্তু খাবলৈ কি কৰিব লগা নহয় আৰু পানী বটলটো ভাল অহ ইমান দুখৰ কথা ক'ত হেৰালে কিহত পানী খাম এতিয়া মই দেখিছিলোঁ এইফালে খোজকাঢ়ি গৈ আছে एक्टिवेट ₹1 আৰু ভাত খোৱা সময়ত সাৱধানী দিয়া নাচালে वैसा कुछ ज्यादा काम नहीं है मेरे रूम में जाकर के झाड़ू कट कर दो টিউশ্যন কৰাব গৈ আছোঁ আৰু এই বৰষুণত ভিজিলোঁ Hi It's raining outside Open this.